পুৱাৰ ব্ৰেকফাষ্টৰ সৈতে দিনটো আৰম্ভণি। আজি ব্ৰেকফাষ্টত এয়া মই বইল কৰি লোৱা মেগী আৰু এটা ডিম লৈছোঁ কেঁচাকৈ। তাৰপিছত এয়া সৰু সৰুকৈ বিলাহী কাটি ল'লোঁ এটা, আলু এটা কাটি ল'লোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিলোঁ, সোৱাদ অনুসৰি হালধি দিলোঁ আৰু কেঁচা জলকীয়া দুটা কাটি দিলোঁ। এয়া চাওক, আৰু মেগী মছলাটো দি ল'লোঁ। যদি ভাল পায় আপোনালোকে জ্বলা খাই সৰহকৈ দিব পাৰিব। এয়া মই কেৰাহী তুলি লৈছোঁ। কেৰাহী তেল গৰম হৈছে আৰু মই এয়া গোটা জিৰা দি দিছোঁ। মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ প্ৰায় মৰ্ণিং। আৰু এয়া ডিম, কেঁচা ডিমটো ভাঙি দিলোঁ। লৰাই দিছোঁ ধুনীয়াকৈ। গোটা জিৰাৰ লগত ডিমটো ভাজি দিলোঁ। তাৰপিছত এয়া মিশ্ৰণ কৰি থোৱা সকলো অকণমান ঢালি দিলোঁ একেলগতে। ধুনীয়াকৈ লৰাই সিজিবলৈ দিম ধুনীয়াকৈ। আলুটো নিজৰ ষ্টাইলত কাটি ল'ব। এয়া ধুনীয়াকৈ সিজিছে আৰু ডিম, বিলাহী, আলু। মই ইয়াত পিঁয়াজ ব্যৱহাৰ কৰা নাই আৰু ৰাতিপুৱা পিঁয়াজটো প্ৰায় নিদিওঁ, মই গোটা জিৰাৰ লগতে বনাওঁ মেগী। বহুতে ভাল পায় জ্বলাকৈ খাই, কিন্তু আপোনালোকে দি খাব। মই জ্বলাটো ইমান ভাল পাওঁ। আৰু মেগী বইল কৰি থোৱা ঢালি দিলোঁ। ধুনীয়াকৈ লৰাই দিম এতিয়া। জীৱনতে হয় সকলোৱে কয়, কৰি দিয়া থৰুৱাও হয়, তথাপিও মৰম কিয়নো হয়, মনেহে মৰম কিয় বিচাৰি ৰয়, তথাপিও মৰম কিয়নো হয়, মনেহে মৰম কিয় বিচাৰি ৰয়। পানী লাগি আছে, মাতটো একদম নক'বই আৰু। এয়া ধুনীয়াকৈ সিজিলে দেখিছেনে? তাৰপিছত এতিয়া হৈ গ'ল মোৰ। এয়া মই প্লেটত কাঢ়ি ল'ম। এয়া প্লেটত কাঢ়ি ল'লোঁ আৰু লগতে গাখীৰ, হালধি দি এয়া পুৱাৰ গাখীৰ গিলাচ, মৰ্ণিং ব্ৰেকফাষ্ট। কেনেকুৱা লাগিলে জনাব। আজি যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। নতুনকৈ অহা বন্ধুসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ছাবস্ক্ৰাইব কৰি আৰু শ্বেয়াৰ এটা কৰি দিব। বাই বাই অল।